হাই ফ্ৰেণ্ডছ, মোৰ অসমীয়া চেনেললৈ আপোনাক স্বাগতম জনাইছোঁ। ফ্ৰেণ্ডছ, আপোনালোকৰ মাজত এটা বিগ ব্ৰেকিং নিউজ লৈ আহিছোঁ। বিশেষ কিবা কাৰণত মই ভালকৈ ভিডিঅ' আপলোড কৰিব পৰা নাই। সপ্তাহত 2-3টাকৈ ভিডিঅ' আপলোড কৰি আছোঁ। তো ফ্ৰেণ্ডছ, তাৰ বাবে মই ক্ষমা প্ৰাৰ্থী। ফ্ৰেণ্ডছ, আজি আপোনালোকৰ বাবে এটা বিগ ব্ৰেকিং নিউজ আৰু ভাল খবৰ লৈ আহিছোঁ। আপোনালোকে নিশ্চয় গম পায় হাইস্কুল টেট, যিটো কোৱা হয় ছেকেণ্ডেৰী টেট। এই ছেকেণ্ডেৰী টেট পৰীক্ষাৰ ৰিজাল্টৰ বাবে বহুতে অপেক্ষাৰ বাট চাই আছে, কিন্তু ৰিজাল্ট দিয়া নহয়। এই ৰিজাল্টৰ বিষয়ে মই এটা ভাল ব্ৰেকিং নিউজ দি আছোঁ আপোনালোকক। বৰ্তমান যিটো আমাৰ শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, তেখেতে ফেচবুক যোগে জনাইছে অহাকালি 4 মাৰ্চত হাইস্কুল, যিটো 19 জানুৱাৰীত ছেকেণ্ডেৰী টেট পৰীক্ষা অনুষ্ঠিত হৈ গৈছে, এই টেট পৰীক্ষাটোৰ ৰিজাল্ট অহাকালি অৰ্থাৎ 4 মাৰ্চত দিয়া হ'ব। ফ্ৰেণ্ডছ, মই আপোনালোকক লাইভ দেখুৱাই আছোঁ, যিটো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই নিজে ফেচবুক যোগে জনাইছে। মই আপোনালোকক স্ক্ৰীণত দেখুৱাই দি আছোঁ ইয়াৰ বিষয়ে। তো ফ্ৰেণ্ডছ, আপুনি এইখন ভিডিঅ' মনোযোগেৰে চাই থাকক। তো ফ্ৰেণ্ডছ, আপোনালোকক মই দেখুৱাই দি আছোঁ লাইভ। আপুনি প্ৰথমতে ফেচবুকত যাব, যাই কিনে হিমন্ত বিশ্ব শৰ্মা বুলি চাৰ্চ কৰিব। চাৰ্চ কৰাৰ পিছত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ প্ৰফাইলটো অ'পেন কৰিব। অ'পেন কৰাৰ পিছত আপুনি তলৰ পিনে দেখা পাব হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যিটো ফেচবুক যোগে জনাইছে, এই আপডেটটো মই দেখুৱাই দি আছোঁ আপোনালোকক। তলৰ পিনে যাব, তলৰ পিনে যাই কিনে আপুনি ইয়াতে দেখা পাব হিমন্ত বিশ্ব শৰ্মা টুমাৰো 4.3.2020 result of secondary TET will be announced, which will be available at SSA website. তো ফ্ৰেণ্ডছ, আপুনি তাত দেখা পাই আছে অহাকালি 4 তাৰিখ অৰ্থাৎ 4 মাৰ্চত ছেকেণ্ডেৰী টেটৰ ৰিজাল্টটো দিয়া হ'ব। আৰু আপুনি ৰিজাল্টটো চাব লাগিব SSA, যিটো সৰ্বশিক্ষা অভিযান মিছন যিটো ৱেবছাইট আছে, এই ৱেবছাইটত যাই কিনে আপুনি ৰিজাল্টটো চাব পাৰে। ফ্ৰেণ্ডছ, মই সম্পূৰ্ণ ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ জনাইছোঁ। আৰু ভাল ইনফৰমেশ্যন পাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব আৰু লগতে বেল আইকনটো ক্লিক কৰিব।